বহুত দিনৰ মূৰত আজি আকৌ ইউটিউবটো আৰম্ভ কৰিছোঁ। ইউটিউব প্ৰায় বন্ধ কৰি দিছিলোঁ, মানে ইউটিউবৰ ভিডিঅ' চিডিঅ' নবনাইছিলোঁ। ইউটিউবৰ ৰিচো মোৰ একেবাৰে ডাউন হৈ থাকিলে। চবে ৰিকুৱেষ্ট কৰে যে ইউটিউবৰ ভিডিঅ' বনাব। চবৰে কথা মানি পিনি মই আজি আকৌ ইউটিউবৰ ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। বাকী যাই কি নহওক সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টো। আমি আজি বৰ্তমান আছোঁ ISBT গুৱাহাটী। ISBT গুৱাহাটীৰ পৰা ভাবিলোঁ আজি এই ইউটিউবৰ ভিডিঅ'টো মই আকৌ আৰম্ভ কৰি দিওঁ। এতিয়া আজি আমাৰ প্ৰথম কাম হ'ল ৰাণীক গা ধুওৱা, কিন্তু সময় হৈছে এতিয়া প্ৰায় 11:30। আমি মানে আজি এইটো কথাৰ কাৰণে গাড়ী ধোৱা আজি আমাৰ দেৰি হ'ল, যিহেতুকে আমাৰ আজি মুনু নাই। চ' মুনু নোহোৱাৰ কাৰণে ভাগিন্দা, মই আৰু আমাৰ বাবুৱা তিনিটাই ডিউটি মাৰি আহিলোঁ। আহি পাই 6টা বজাত গুৱাহাটী পাইছোঁ। গুৱাহাটী পাই মজা শুই দিছোঁ, একো কাম বন নাই, দৰ্জা লক কৰিছোঁ, শুই দিছোঁ। শুই পিনি প্ৰায় 10টা বজাৰ সময়ত সাৰ পাইছোঁ। সাৰ পাই উঠি এলেং গেথেংকে ইটো সিটো কাম কৰি তাৰপিছত ভিতৰ চফা কৰি এতিয়া আমি বৰ্তমান আছোঁ একদম আমাৰ ৰাণীৰ ওপৰত। ISBT পৰিৱেশ চবফালে অকল নাইট চুপাৰ। যেনিয়ে চাই যেনিলৈকে জোৰলৈকে আপোনাৰ চকু যায় অকল নাইট চুপাৰ। প্ৰথম কাম হ'ল আমাৰ ৰাণীৰ ওপৰটো চফা। নাইট চুপাৰৰ ওপৰ ভাগটো কি কাৰণে চফা কৰিব লাগে মই আপোনালোকক কৈ দিছোঁ। মানে নাইট চুপাৰ বুলি নহয়, যিকোনো বাছ বা যিকোনো গাড়ীৰ ওপৰ ভাগটো প্ৰায় চফা কৰি থাকিব লাগে। কিয়নো মানে আমি যেতিয়া আমাৰ গাড়ীখন যিহেতুকে বহুত বেছি হাইট, ইয়াৰ পৰা আপোনাৰ তললে চক কিমান বেছি হাইট হয় দেখিছেনে। প্ৰায় আমাৰ এইটো মানে এংগুল চেংগুল মিলাই কেৰিয়াৰ মিলাই পিনি 14-15 ফুট মান হ'ব। যিহেতুকে ইমান হাইট, সেইকাৰণে মানে আমাৰ প্ৰায় গছত লাগে। এনেকুৱা ধৰক এই চিজ গছত লাগে, কিবা কিবি গছ এই ওপৰৰ পৰা দেখিছেনে প্ৰায় এনেকে হেৰি হৈ আছে যে তাত পৰি আছে, এইটো পচি গ'ল। আমাৰখন এনেকে পচি যাব যদি নুধো। সেইটো কথাৰ কাৰণে ফাৰ্ষ্টতে ওপৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ধুনীয়াকৈ আপোনালোকে চাওক আমাৰ জাৰ্ণিটো, গাড়ীখন কি ধুনীয়া আমি আৰম্ভ কৰোঁ ধুবলৈ, কেনেকৈ শেষ কৰোঁ মই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। ইয়াত আমি গাড়ীখন ধুই আছোঁ। এতিয়া ভাগিন্দা এটা পানী মাৰিছে, বাবুৱাই পিনে গাড়ী ঘঁহি আছে। আৰু এইডাল তাঁৰ চকচোন, মাত্ৰ ইয়াৰ পৰা এবেগেটমান চক, ইয়াৰ পৰা এবেগেটমান দূৰত এই তাঁৰডাল দেখিছে, এই তাঁৰডাল লিক আছে চক, ইয়াত লিক আছে। কেনেবাকৈ যদি আমাৰ ষ্টাফৰ ল'ৰাই যদি গাড়ী ধুই থাকোঁতে কেনেবাকৈ লাগিবলৈ হ'লে ইয়াত তাৰ পিছৰখিনি নকওঁ, ইতিহাস হৈ যাব তাৰমানে। এই তাঁৰডাল আৰু এই মোৰ গাড়ীখন চক কিমান অকণমান এবেগেট মাত্ৰ গেপ আছে। মই আগৰ এটা মোৰ ফেচবুকৰ ভিডিঅ'ত মই দেখাইছিলোঁ আমাৰ মানে AC বাছৰ ওপৰৰ এইটো মানে ফেনৰ চিষ্টেমটো। তো এইটোতো মই আপোনাক দেখাই দিওঁ, যোনে দেখা নাই তেওঁলোকে গম পাব। এইটো চক আমাৰ ওপৰত এইটো AC ফেন হয়। এখন ফেন, দুখন ফেন, 3খন ফেন, 4খন ফেন, 5খন ফেন। এখন 5খন ফেন ইয়াত আছে, তাৰপৰা কণ্ডেনচাৰটো মাজত এনেকৈ সোমাই আছে দুটা কুলিং কৰিবৰ কাৰণে। বাকী AC মেইন পাৰ্টটো ইয়াত আছে, ঢাকি থোৱা আছে। এইখন ফেনে আপোনাৰ কুলিং কৰে। ব্লোৱাৰকেইটা ইয়াত 4টা ব্লোৱাৰ এইফালে, 4টা ব্লোৱাৰ সেইফালে, 8টা ব্লোৱাৰ আছে। বাকী এইটোৱে আমাৰ চিষ্টেম, AC চিষ্টেমটো এইটোৱে। সাৱধানে ঘঁহিবি, য'ত চাৰ্ফ ঘঁহিবি তাত ভৰি নিদিবি আকৌ। এইটো আমাৰ একদম নাইট চুপাৰ একদম টপটো হয়, মানে একেবাৰে আগটো। এইটো মানে বহুত ৰিক্সি হয় বস্তুটো ধোৱাটো। য'ত চাৰ্ফ ঘঁহা হয় তাত মানে কেতিয়াও হেৰি কৰিব নালাগে। কোনোবাই যদি নতুন ল'ৰাই যদি মোৰ ভিডিঅ' চাই আছে নাইট চুপাৰৰ ওপৰত টপ ঘঁহা মেলা বিষয়ে যদি চাবলৈ যায়, এইটো চাই পেলাই গম পাই ল'ব। এতিয়াও চাৰ্ফ ঘঁহা পিছত আগৰ টপ ঘঁহিলে নগচকিব, পিছলি পৰিলে কঁকাল ভাঙি যাব তলত পৰিবলৈ হ'লে। এই মজা ফাটি চফা হৈছে দেই। মানে এইডাল পাইপেদি পানী মাৰিবলৈ বিৰাট সুবিধা হৈছে, নহ'লে আমি এনেই মগেৰে চিটিয়াই পিনি ধোঁ। এইডাল আছে যে সুবিধা হৈছে, বহুত জল্দি হৈ যাব, প্ৰায় 20 মিনিটত হৈ যাব। আমাৰ 20 মিনিট আমাৰ গোটেই গাড়ী ধুই ধুনীয়াকৈ হৈ যাব, একদম টিপ টপ ক্লিয়াৰ হৈ যাব। ঘঁহা মাত্ৰ আৰু এইপিনে ঘঁহিলেহে পানী মাৰি হ'লে আৰু। চাওঁতে আমাৰ এটা পাৰ্ট মাৰি একদম খতম হৈ গ'ল, একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে শেষ হৈ গ'ল। সেই লাষ্টৰ অকণমান পাৰ্ট বাকী আছিলে, ভাগিনে লাষ্টৰ পাৰ্টখন মাৰি দিছে, য'ত আমাৰ AB চিম্বল আছে। বছ খতম, বেছি নালাগিলে, প্ৰায় মই ঘড়ী চাই আছোঁ 6 মিনিটমান লাগিলে। সেইডোখৰ পৰা এইডোখৰকে ধুবলৈ প্ৰায় 6 মিনিটত খতম। 6 মিনিট 12 মিনিট। এতিয়া সিফালেও 6 মিনিট মানে লাগিব। ফ্ৰণ্টৰ গ্লাছখন ধুই দিলে আমাৰ কাম খতম। এইবোৰ ধুব জানিলে ইমান টাইম নালাগে। ধুব নাজানিলে আপুনি দিনটো ঘঁহি থাকিলেও চফা নহয় এখন গাড়ী। যদি আপুনি ধুব নাজানে দিনটোতো আপুনি চফা কৰিব নোৱাৰে। ধুব জানিলে আপোনাৰ সেয়া 6-7 মিনিটত মানে এটা পাৰ্ট আপোনাৰ ধুই হৈ যায়। এনেকুৱা মানে গাড়ী ধুলে মানে জুবিন দাৰ গান গাবলৈ ভাল। দুভাগ ৰাতি ফাইনেলি আমাৰ গোটেইখিনি ধুই কৰি হৈ গ'ল। লাষ্ট ফ্ৰণ্টৰ গ্লাছখন ধোৱা হৈছে। ফ্ৰণ্টৰ গ্লাছখন ধুনীয়াকৈ চাফা চিকুণ কৰা হোৱাৰ পিছত আৰু আমি ইয়াৰ পৰা ধুনীয়াকৈ গাড়ীখন সেই তালে উলিয়াই পিনি লৈ যামগৈ বেলে। আমাৰ মানে দুখৰ অন্ত নাই, বুজিছে নাই। এতিয়া গাড়ীখন ধুই পিনি শেষ হ'ল। ভাগিনদাই কৈছোঁ বোলো গাটো এটা ধুই লওঁ, বোলে কলগেট নাই, চাবোন নাই। কেনেকৈ নাই মই কৈছোঁ চাব দেই। আমাৰ নাইট চুপাৰবিলাক কি হয় তাৰমানে বস্তু ইমানে হেৰাই, সৰু সুৰা বস্তু সৰু বাদ দিয়ক নাই। সেনে আমাৰ মুনু ভাগৰ 5,000 টকা জোতাযোগে লৈ গ'ল কোনোবাই। বেচেৰা সি 5,000 টকা দি পিনে জোতাযোৰ কিনিছে উডলেণ্ডৰ, সেইযোৰকো লৈ গুচি গ'ল কোনোবাই। ধুনীয়াকৈ গাড়ী চাই ধুই কৰি হৈ গ'ল। এতিয়া নিজেও ধোৱা পখলা কৰি ল'লোঁ। এতিয়া তেল টেঙা সানিছোঁ, ৰাণী একদম টিপটপ ধুই কৰি ৰেডি হৈ গ'ল। ভাগিনদাই ভিতৰত ধূপ চাকি জ্বলাই আছে। এতিয়া তেল টেঙা সানি পিনি আৰু ধুনীয়াকৈ গাড়ীখন এনে বেট লগাই দিওঁগৈ, ভাত মুঠি খাওঁ, অকণমান সময় জিৰাওঁ। সৰুকৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ বহুত দিনৰ মূৰত ইউটিউবৰ কাৰণে। ভিডিঅ' চাই কেনে পালে জনাব। আজিলৈ ইমানে, পুনৰ লগ পাম, টাটা বাই বাই। লগতে এষাৰ কথা কৈ দিওঁ আপোনালোকে আমাৰ ৰাণীজনী বা মানে আমাৰ নাইট চুপাৰৰ বাহিৰে অন্য কিবা নাইট চুপাৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে নেকি? যদিহে ইচ্ছা কৰে তেনেহ'লে মোক কমেণ্টত নিশ্চয় জনাব, কোনখন গাড়ীৰ বিষয়ে চাবলৈ বিচাৰে আপোনালোকে। মই নিশ্চয় আপোনালোকক সেইখন গাড়ীৰ বিষয়ে মানে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইমানে, বাই বাই।